নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। সদৌ অসম সূত্ৰধৰ সন্মিলনী গোৱালপাৰা জিলা সমিতি 43তম বাৰ্ষিক অধিৱেশন স্থান খলাৰগুৰি। এয়া লাইখুটি পুতাৰ আৰম্ভণিতে পূজা কৰা হৈ আছে আৰু পূজা হোৱাৰ লগে লগে কৃষ্ণ কৃষ্ণ সভাপতি মহোদয় আৰু আমাৰ জাতি বাৰ্ষিক অধিৱেশনখন এইবেলি 83তম বাৰ্ষিক হিচাপে পালন কৰিবলৈ লোৱা হৈছে আৰু সেই উদ্দেশ্যে অহা 22-23 তাৰিখে শনিবাৰ ৰবিবাৰ অনুষ্ঠিত কৰা হ'ব। ইয়াৰ উপলক্ষে আজিৰ এই শুভাৰম্ভখন লাইখুটি স্থাপনৰ কাৰ্যসূচী হাতত ৰখা হৈছে আৰু লাইখুটি স্থাপনৰ ক্ষেত্ৰত সন্মানীয় সভাপতিদেৱে তেওঁৰ নেতৃত্বতে স্থাপন কৰা হ'ল। গতিকে তেওঁক আমি আমাৰ অভ্যৰ্থনা সমিতিৰ পৰা এখন বিঘনৰে সম্বৰ্ধনা জনোৱা হ'ল। তেখেতৰ বহুমূলীয়া ভাষণ দিয়াৰ কাৰণে অনুৰোধ জনোৱা। গোৱালপাৰা জিলা সূত্ৰধৰ সন্মিলনীৰ সমূহ বিষয়ববীয়াসকল আৰু আমাৰ অভ্যৰ্থনা কমিটিৰ বিষয়ববীয়াসকল, আমি আজি যিহেতু আমাৰ অহা 22 আৰু 23 তাৰিখে গোৱালপাৰা জিলা সূত্ৰধৰ সন্মিলনৰ অধিৱেশনখন আৰম্ভ হ'ব, সেয়েহে আজি এই উপলক্ষে আমাৰ ৰভা তৈয়াৰ কৰাৰ কাৰণে আজি লাইখুটা দ্বাৰাৰ এটা কৰা হৈছে, কাৰ্যসূচী ৰখা হৈছে। সেয়েহে আজি সমূহ আমাৰ গোৱালপাৰা জিলাৰ সূত্ৰধৰ সন্মিলনৰ উন্নতিৰ হকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি এই লাইখুটা স্থাপন কৰা হ'ল। বিশেষ কাৰণ নকওঁ, এইখিনিয়ে কৈ বক্তব্য সময় সদৌ অসম সূত্ৰধৰ সন্মিলনী গোৱালপাৰা জিলা সমিতি 43তম বাৰ্ষিক অধিৱেশনৰ লাইখুটি পোতা হৈ গ'ল। স্থান খলাৰগুৰি মিলন সংঘ, খলাৰগুৰি কৃষ্ণাই, গোৱালপাৰা, অসম। তাৰিখ 22 আৰু 23 জুন 2024 ইং 7 আৰু 8 আহাৰ 1431 ভাস্কৰদৰ শনিবাৰ আৰু ৰবিবাৰ।